longle pota tame nikan falkris keba nikan kokera isi aprang gitu tumsi dake longle apota ta longchoti kuni ni lang lapen kirang la so phigirang atum phan mangke lake longle apota lapen apota ko pipia sayang deng kacing khujin la so lam putha garang mu kirang rapen kacing ke jethan lapen alang tum pipia akisung tok jir benanga video bola hai ka pichun je pas ke ba kajan eli konsensi ba ke da kajan emisi homosti ba ke lada bangana chin lo kar ke hai jumbo sitame da kar bi tum pipia sang deng ke long lema bahaya sang deng ka pichun je pas tu alang malam ikum teng kono ada bisa pada dulu hasil hai ka pichun je bahaya sang deng klem pichun je pachin ko kari autonomous council ko claim po je pan sikira agar sab tong kra trok a consensus long kami lason kaching ki ka jethan ken ka paching thuji asang de mani phan ka sosara je phan gali lagi bini bhut ka chohang gali nong election da gali la asni tu mangi sayang de ka pichun je pan sikira ta ke ta kapo bajan আজি ইন্টাৰেকশন প্ৰগ্ৰাম হৈ গ'ল ইয়াত মেইন কাৰ্যসূচীটো আছে যে আমি গাঁৱৰ চৰলৈ গৈছিলোঁ যে গোটেই কাউন্সিলটো অকল CM MP ইয়াৰ আহিছে অফিচিয়েল যিবিলাকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰিজ জইণ্ট ছেক্ৰেটাৰিজ ডেপুটি ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী যিমানখিনি অফিচাৰ্ছ হেড অফ দ্য ডিপাৰ্টমেণ্ট এক্সিকিউটিভ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ PEC জইণ্ট ডাইৰেক্টৰ চব অফিচাৰ্ছবিলাক আহি যেতিয়া ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰণ কৰা চাওক প্ৰায় গাঁৱৰ মানুহবিলাকে গাঁৱত পঞ্চায়তলৈ যাব নোৱাৰে অফিচাৰ্ছ লগ নাপায় আৰু তেওঁলোকৰ মনত কথা ক'ব নোৱাৰে তাত গতিকে আজি আমাৰ আগত যিটো খোলাখুলি কাৰণ ৰাইজে আমাক আশীৰ্বাদ দিছে ৰাইজে আমাক মৰম কৰিছে গতিকে সেইটো কাৰ্যসূচীটো মই সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেক MEC সমষ্টিত গৈ ৰাইজৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাকক পূৰণ কৰা চাওক ইয়াত বেলেগ কাৰ্যসূচী নহয় যে যিবিলাকৰ ৰাইজে মেমৰেণ্ডাম দিব আমি ইয়াতে গ্ৰহণ কৰিম আৰু যিবিলাকৰ মেমৰেণ্ডাম দিছে লিখিত হিচাপে তেওঁলোকৰ যিটো এপ্লিকেশ্যন দিছে সেই গোটেইখিনি এপ্লিকেশ্যনবিলাকৰ আমি বুকলেট হিচাপে বনাই সেই বুকলেটখিনি বনাই আমি যোৱাবাৰ 13 যিবিলাকৰ হৈ গ'ল তেওঁলোকত আমি ৰিভিউ মিটিং কৰা হৈ গ'ল 26ৰ সমষ্টিৰ পৰা 13 হৈ গ'ল তেতিয়া আমি তাৰা লাংছো 19তে আমি 19 তাৰা লাংছো যোৱা মাহত ফেব্ৰুৱাৰী মাহত 19তে আমি ৰিভিউ মিটিং কৰিলোঁ যে কি আছে কোনোবাটো মন্দিৰ খুজিছে কোনোবাটো নামঘৰ খুজিছে কোনোবাটো আমাৰ কাৰ্বিবিলাকৰ ৰংকেয়াৰ কৰিছে কোনোবা অ'পেন ষ্টেজ কৰিছে কোনোবা আকৌ ৰাস্তা খুজিছে এই গোটেইখিনি মেমৰেণ্ডামবিলাকৰ যোৱাকালিও আমি PWD বহিছোঁ যাতে টাউনৰ এলেকাবিলাকৰ ৰাস্তা ভাল ৰাস্তা হ'লে নহ'ব গাঁৱত যিবিলাকৰ গাঁৱত বসবাস কৰা যিবিলাকৰ গাঁৱত বসবাস কৰা এৰিয়াও এই জেগা ঠাইখিনিও মানে পকা ৰাস্তা হ'ব লাগে ব্যৱহাৰযোগ্য ৰাস্তা হ'ব লাগে বুলি আমি যোৱাকালিও 10টা বজাৰ পৰা 3টা বজালৈকে আমি যিমানখিনি কাৰ্যকলাপ অট'নমাছ কাউন্সিলৰ আণ্ডাৰ ডিভিজনৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাক যিমানখিনি আছে এক্সিকিউটিভ ইঞ্জিনিয়াৰবিলাক যিমানখিনি আছে আমি আলাপ আলোচনা কৰি কি ৰাস্তা গ্ৰহণ কৰিব লাগে সেইটো আমি সোনকালে টেণ্ডাৰবিলাকৰ ওপৰত কৰিম গতিকে ছিষ্টেমবিলাক গৈ আছে যাতে ৰাইজৰ ওচৰত আমি যাব কিহৰ কাৰণে গৈছে সেইটো পিছত মানুহবিলাকে গম পাই আছে কাৰণ মানুহে কয় যে এইটো সমষ্টিটো 26টা সমষ্টিৰ সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকৰ যাতে পূৰণ হয় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ বিনিতা চেত্ৰী ককাকক আজি সন্মান কৰিছোঁ আৰু তেখেতৰ যিটো যাতে আমাৰ লগৰ কথা আৰু মই ভাৰতৰ জনপ্ৰিয় কৰিব লাগে বুলি ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামত আৰু সেইদিনা তেওঁ ফেচবুক লাইভত মইতো সেইটো কথা মই ক'বলৈ কৈছে তেখেতে তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজলৈ ধন্যবাদ দিছোঁ আৰু মই মোৰ ফালৰ পৰা ব্যক্তিৰ ফালৰ পৰা যিমানে পাৰোঁ মই সহায় কৰিছোঁ আৰু আগন্তুক দিনত তেওঁ আকৌ যাব যেতিয়া সেইটো যিমান পাৰোঁ আমি কাৰ্বি আংলঙত মই সহায় কৰিম সৰ কাৰ্বি